82nd year 2020 Assamese question paper solution এইটো second part হয় মই ইতিমধ্যে part 1ত গটেবোৰ গদ্যৰ কোৱেশ্চনবোৰ সলভ কৰি দিছো তো এই ভিডিওটিত মই কেৱল পদ্য আৰু কৈশোৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষাৰ কোৱেশ্চনবোৰ সলভ কৰিম বলক ভিডিওটো স্টাৰ্ট কৰো আহক 4 মাৰ্কলৈকে মই সলভ কৰা হৈছে তো 5 মাৰ্কৰ কৰ্ণমৰ কোৱেশ্চনটো আছে মাধৱদেৱৰ ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল আদিকাণ্ড ৰামায়ণ আমাৰ তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি জনাকী কাকতৰ সৈতে জড়িত আছে আছেটো হ'ব মফিজউদ্দিন আহমদ হাজৰিকা মফিজউদ্দিন গ নম্বৰ কোৱেশ্চনটো আছে বিশ্বদ্বীপৰ শীৰ্ষক জীৱনীমূলক গ্ৰন্থৰ ৰচক কোন আছেটো হ'ব নলিনীবালা দেৱী আৰু ঘ নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব 1939 চনত আৰু 5 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব মিলনত আপোনালোক আৰু ভালকৈ চাই লওক গটেখিনি প্ৰথম 6 নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব হেম বৰুৱা আৰু দ্বিতীয় নম্বৰ এনসাৰটো হ'ব অশুদ্ধ তে 6 নম্বৰৰ ক এনসাৰটো হ'ব মহাৰাষ্ট্ৰৰ কবি টুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাস আৰু এটা আপুনি চাইছে ভালকৈ ক নম্বৰ এনসাৰ এই দুটা খ নম্বৰ এনসাৰটো হ'ব দেৱতা আৰু জাগৃত আপোনালোক কোৱেশ্চনটো পাইছে চাগে আৰু যদি পোৱা নাই মই এটা ভিডিও আছে আপোনালোক তাৰ পৰা যে কোৱেশ্চন পেপাৰটো ল'ব পাৰে তাত পিডিএফ দিয়া আছে গ নম্বৰ কোৱেশ্চনটো আছে সৰস্বতীৰ কি বুজাই লিখে এই এনসাৰটো হ'ল সৰস্বতীৰ হ'ল পূজা শৈলৱীৰ উপকৰ সেইবোৰ হ'ল আসন স্বাগত পাদ্য অৰ্ঘ আচমনীয় মধুপৰ্ক পুনৰাচমনী স্নান বখন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্যৰ বন্দনা এইখিনি লিখিলে এনসাৰটো শেষ হৈ যাব খ নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব ৰান্দা আৰু বটালি 5 নম্বৰ কোৱেশ্চনটো আপোনাৰ চাইছে ভালকে ইয়াৰ এনসাৰটো হ'ল এই বৌদ্ধ বুলি যে লিখা আছে এনসাৰ বুলি সেইখিনি পৰা বৌদ্ধ আপুনি যে কৈছিল হেউতিৰ কথা মোৰ কথা হেউতি কৈছিলে জানো এইখিনি এনসাৰটো ব্ৰেকেটৰখিনি হ'ব কাৰণ কোৱেশ্চন দিয়া আছে ব্ৰেকেটৰখিনি লিখা কথা প্ৰথম কোৱেশ্চনৰ এনসাৰটো হ'ব কপিলীপুৰীয়া সাধু আৰু ককাদেউতাৰ হাড় আৰু দ্বিতীয় নম্বৰ এনসাৰটো হ'ব ভূষণৰ অৰ্থ হ'ল অলংকাৰ আৰু জ্যোতিষত অৰ্থ হ'ল যদিও এটা 7 নম্বৰ ক এনসাৰটো হ'ব ভগৱান কৃষ্ণ কৃপাৰ সাগৰ এইখিনি পৰা ষ্টাৰ্ট কৰিব লাগিব মই ইয়াত ব্যাখ্যাটোহে দিছো প্ৰসংগ আৰু সংগঠিত আপোনালোকে পাৰিব আৰু যদি আপোনাৰ কিবা অসুবিধা হয় তেতিয়া মোক কমেণ্টত জনাব মই আপোনালোকক নেক্সট ভিডিঅ'ত ভালকৈ দি দিম এইটো এনসাৰ ব্যাখ্যাটো এইখিনি লিখিব লাগিব আৰু খ নম্বৰৰ এনসাৰটো হ'ব ইয়াৰ পৰা এইখিনি লিখিব লাগিব আপোনালোকে মহা মানৱতন্ত্ৰৰ জয় এইখিনি লিখিলে এনসাৰটো হৈ যাব ব্যাখ্যাখিনি প্ৰসংগ আৰু সংগঠিতটো চাগে আপোনালোকে পাৰিব যদি নোৱাৰে মোক কমেণ্টত জনাব গ নম্বৰ এনসাৰটো হ'ব এইখিনি পৰা এইটো কবি লিখিছোঁ কবি নৱকান্ত বৰুৱাদেৱে আলফুলীয়া শব্দ সমাৱেশেৰে ব্যাখ্যাটো আপোনালোক ইয়াৰ পৰাই হ'ব আটৰ কৰ এনসাৰটো হ'ব এইখিনি আপোনালোকৰ কিতাপতে দিয়া আছে এইটো এনসাৰ 17তম গুণ এই তিনিটা গুণতে অৰ্থশক্তি জগত স্থিতি লয় আনে নমাই আনে আপোনালোক চাইছে না এইখিনি লিখিব লাগিব খ নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব মিস্ত্ৰী কহাৰ আৰু কমাৰ শ্ৰেণীৰ লোকক আৰু গ নম্বৰ কোৱেশ্চনৰ এনসাৰটো হ'ব পমা শিশু পালি
আৰু ঘ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব বন ফুডিঙৰ ৰং অন্তৰংগ হোমিওপেথি আপোনালোকক দেখুৱাই দিছোঁ আৰু প্লিজ স্পেলিং ভুল নকৰিব প্লিজ কোনে চাইছে ভালকৈ এইটো 9 নম্বৰ কোন এনচাৰটো হ'ব মনোযোগ খ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত আৰু গ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব সত্যনাথ বৰা আৰু ঘ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব বিখ্যাত 10ৰ কৰ এনচাৰটো হ'ব ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে এনচাৰটো হ'ব ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু খ নম্বৰ এনচাৰটো হ'ব এর সহজ অর্থ মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে এইখিনি লিখিলে হ'ব সহজ আয়ত্ত কৰে পেকআপ চেক নকৰিব এইখিনি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এনচাৰটো আৰু ইয়াতে শেষ হ'ব গ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ভাষা গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান আৰু ঘ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব মানসিক শক্তি হ'ল বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা যুক্তি বিভিন্ন দিশত আগ্ৰহ আদি হ'ল মানসিক শক্তি বা মানসিক শক্তি মানে হ'ল বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা যুক্তি বিভিন্ন দিশত আগ্ৰহ আদি বা এইখিনি হ'ল ইয়াৰ এনচাৰ এতিয়া 11 ক নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ইয়াৰ পৰা প্ৰাচীন কালৰ পৰা ভাৰতীয় দৰ্শনে মূল্যবোধ চিন্তা কৰিছে এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব তিনিটি বুলি কোৱা হয় এইখিনিতে আছেতো শেষ খ নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ইয়াৰ পৰা কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত এই সংঘাত কৈশোৰৰ মনত আহি পৰে বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত আৰু অৰিহণা যোগত দেখা যায় এইখিনিলৈকে এনচাৰটো লিখিব লাগিব এইখিনি লিখিলে শেষ